নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটি মিনি ভ্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আহকচোন আজি মই হাৰিয়ানাত নিজ হাতেৰে কৰা কিটচেন গাৰ্ডেনখন চাওঁ। এয়া দেখিছেনে? ইয়াত মই কি ৰুইছোঁ জানেনে? কি সিঁচিছোঁ মানে পালেং আৰু মেথি। তাৰপিছত ঘৰলৈ গৈছিলোঁ নহয় এবাৰ, হেৰিয়ত গৈছিলোঁ মই ছেপ্টেম্বৰত। তাৰপিছত ঘৰৰ পৰা গুটি আলু আনিছিলোঁ। কেইবিসাজো খালোঁ, খাই পেলাই এবাটিমান আছিলে। তাৰপৰা মই বোলো নাই লগাই দিওঁচোন, লাগেই বা। বৰ ভাল পাওঁ মই গুটি আলু খাই পেলাই। তাৰপিছত এখলি হ'ল মানে, সেই এখলিকে লগাই দিলোঁ। এয়া হৈছে আৰু মাজে মাজে। এয়া আকৌ মেথি শাক, এইখিনিও মানে হ'ব আৰু ডাঙৰ। মই বোলো আজি আকৌ ইহঁতি পকৰি খাম বুলি কৈ আছে, ল'ৰা ছোৱালী দুটাই আৰু ছবি ঘৰৰ মানুহে। বতৰটো অকণ ডাৱৰীয়া কৰিলে আকৌ সিহঁতক পকৰি খাবলৈ মন যায়। তাৰপৰা মই বোলো আকৌ আজি বোলো তেন্তেহ'লে পকৰি বনাই খুৱাম তোমালোকক ব'লা। সেইটো কাৰণে বোলো পালেং শাক কেইটামান ছিঙি আনো, যিহেতু ঘৰৰ পাচলি আৰু সোৱাদেই বেলেগ, হয় নহয় বাৰু কওকচোন। এয়া দেখিছেনে? পিঁয়াজ আৰু চব মিলাই কৰি পেলাই এয়া পকৰি বনাইছোঁ। এইটো আকৌ চৌকা, বাহিৰৰ চৌকা, দেখিছেনে কিমান ধুনীয়া লাগে। মোৰ চৌকাটো বৰ মৰম লাগে, সদায় মুচি থওঁ। বাই বাই।